হাই ফ্ৰেণ্ড, মই তানিছা। মই আজি আপোনালোকক লৈ যাম চিপাহীখোলা বজাৰ আৰু মই এতিয়া ৰেডি হৈ আছো। নাই মোক ৰেডি কৰাই আছে আৰু মই দাদা মোক মেকআপ কৰাৰ আগতে মোৰ পাপা লাগি যায়, তেওঁৰ সদায় ডিষ্টাৰ্ব কৰিবলৈ। আৰু মই এতিয়া ৰেডি হৈ আছো, কাপোৰ কানি পিন্ধি আপোনালোকে কেমেৰা আগত মোক ভিডিঅ' ওলাবই নিদিয়ে, দিলে মায়ে এক্সৰ আৰু দাদা পৰি আৰু মই এতিয়া পাউডাৰ চাউডাৰ লগাই লৈছো নিজে। আৰু এতিয়া মই যাম চিপাহীখোলা বজাৰ। মইতো ৰেডি হৈ গ'লো। কেনেকুৱা লাগিছে ফ্ৰেণ্ড? আজি মাও যাব অলপমান বজাৰ কৰিবলৈ, চব্জি কিনিবলৈ। আৰু বজাৰখনত তোমাক মই দেখুৱাই দিম। আমি টেম্পুত গৈ আছোঁ আৰু পাপা ইমান জল্দি নুঠে, সেইকাৰণে পাপা শুই আছে, গাড়ীত যাব নোৱাৰিলোঁ, সেইকাৰণে মেজিকত গৈছোঁ। আমি পাই গ'লোঁ আৰু মোৰ জোতা মাতটো শুনিছেই, কুটুক। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক।
ফ্ৰেণ্ড আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে যদি ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মই আপোনালোকক ভিডিঅ'টো অকণ লম্বা কৰি যাতে আপোনালোকে চিপাহীখোলাৰ বজাৰখন ভালকৈ চাব পাৰে মানে গোটেই বজাৰখন চাব পাৰে আৰু এতিয়া মই গৈ আছোঁ ঘৰ আৰু আমি 400 টকাতে মানে 500ৰ ভিতৰতে আমি 2 বেগ 3 বেগ বজাৰ ফুল কৰি নিছোঁ আৰু বহুত কম প্ৰাইজত আপুনি বজাৰ কৰিব পাৰিব 30 টকা 30 টকা কেজিত আপুনি মানে ভেজিটেবল আপুনি নিব পাৰিব আৰু মই এতিয়া গৈ আছোঁ ঘৰ দাদাৰ লগত আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই